মিষ্টাৰ শ্বাইনৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চৰকাৰী ঘৰৰ যিটো প্ৰথম কিস্তিটো আছে সেইটো যদি আপোনালোকে পোৱা নাই তেতিয়াহ'লে চিন্তা কৰি কোনো লাভ নাই, চিন্তা কৰিবৰ দৰকাৰী নাই, কাৰণ এতিয়া আপোনাৰ ছেকেণ্ড নম্বৰ কিস্তি যিটো আছে ইতিমধ্যে ৰিলিজ কৰি দিয়া হৈছে। আজি আমি আলোচনা কৰি আপোনাৰ ছেকেণ্ড নম্বৰ কিস্তিটোত যদি আপোনাৰ নাম থাকে তেতিয়াহ'লে আপুনি ঘৰ পাই যাব, আৰু ছেকেণ্ড নম্বৰ কিস্তিটো চাবলগীয়া হ'ব। আজি এই ভিডিঅ'টোত সম্পূৰ্ণ প্ৰচেছ জনাই দিম, ছেকেণ্ড নম্বৰ কিস্তিটো কেনেকৈ চাব, আৰু আপোনাৰ ছেকেণ্ড নম্বৰ চৰকাৰী ঘৰৰ ছেকেণ্ড নম্বৰ কিস্তিটোত আপোনাৰ নাম আছে কি না আপুনি কেনেকৈ চাব, এইটো আপোনাৰ এই ভিডিঅ'ত মই সম্পূৰ্ণলৈকে প্ৰচেছ জনাই দিম। সেইকাৰণে এই ভিডিঅ'টো শেষলৈকে চাব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু এই চেনেলটো যদি আপুনি নতুন আহে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকক সম্পূৰ্ণ প্ৰচেছকেইটা জনাই দিওঁ। এতিয়া আপোনাৰ প্ৰথমতে কি কৰিব লাগিব, এই ৱেবছাইটটোত আহিব লাগিব। এই ৱেবছাইটটোত আহিবৰ কাৰণে আপোনাৰ গুগল ক্ৰ'ম ব্ৰাউজাৰত আহিব লাগিব। গুগল ক্ৰ'ম ব্ৰাউজাৰত আহি পেলাই ইয়াত চাৰ্চ কৰিব লাগিব PMAYG। চাৰ্চ কৰি পেলাই ইয়াত PMAYG চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰি পেলাই ইয়াত প্ৰথম নম্বৰ যিটো ৱেবছাইট আছে ইয়াত চাওক। প্ৰথম নম্বৰ যিটো ৱেবছাইট আছে এই ৱেবছাইটটোত ক্লিক কৰি দিব লাগিব। F.6FTO ট্ৰানজেকশ্যন সামুৰাই নামৰ এটা প্ৰথম নম্বৰটো ৱেবছাইট আছে, সেই ৱেবছাইটটোত ক্লিক কৰি দিব লাগিব। এই ৱেবছাইটটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি পেলাই এনেকুৱা ইণ্টাৰফেচ আহি যাব। পিছত আপোনাৰ এনেকুৱা আহি যাব। পিছত আপুনি ইয়াত কি কৰিব লাগিব, আপোনাৰ যিটো কোনফালে চাব এটা 3 ডট নামৰ এটা অপশ্যন আছে, 3 ডট অপশ্যন আছে এটা, এই 3 ডটটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই তলপিনে যাব। 3 ডটত ক্লিক কৰি পেলাই এনেকুৱা তলপিনে যাব, স্ক্ৰল ডাউন কৰি তলপিনে যাব। তলপিনে যাই পেলাই এইটো আপোনাৰ ডেস্কটপ ছাইটৰ যিটো অপশ্যন আছে, ইয়াত টিক মাৰ্ক কৰি পেলাই ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি ল'লে আপোনাৰ কম্পিউটাৰ নিচিনা আহি যাব। এনেকৈ জুম কৰিব লাগিব, জুম আউট কৰিব লাগিব। জুম কৰিব পাৰিব আপুনি। ইয়াত আপুনি জুম কৰি ল'ব। জুম কৰি পেলাই আপোনাৰ যিটো হোমৰ অপশ্যন আছে ইয়াত চাব, এটা হোম নামৰ এটা অপশ্যন আছে, এই অপশ্যনটোত ক্লিক কৰিব। হোম নামৰ এটা অপশ্যন আছে, এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰিলে এনেকুৱা অপশ্যন আহি যাব আপোনালোকৰ মোবাইলত। হোম নামৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব। পিছত আপুনি ইয়াত কি কৰিব লাগিব, ইয়াত এটা অপশ্যন আছে, এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আহি যাব। পিছত আপুনি ইয়াত স্ক্ৰল ডাউন কৰি তলপিনে আহি যাব। তলপিনে আহি পেলাই ইয়াত আৰু এটা অপশ্যন আহি গৈছে, আৱাজ ছফ্ট নামৰ এটা অপশ্যন আহি গৈছে। এইটো চাওক, আৱাজ ছফ্ট নামৰ এটা অপশ্যন আহি গৈছে। এই অপশ্যনটোত ক্লিক কৰক। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা অপশ্যন আহি যাব। পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে আহি পেলাই ইয়াত আৰু এটা অপশ্যন আহি গৈছে, আৰু 5টা অপশ্যন আহি গৈছে। এইটো চাব, 5টা অপশ্যন আহি গৈছে। পিছত আপুনি ইয়াৰ পৰা ৰিপৰ্ট নামৰ যিটো অপশ্যন আছে, সেই অপশ্যনটোত ক্লিক কৰিব। এইটো আপোনাৰ ৰিপৰ্ট নামৰ যিটো অপশ্যন আছে সেই অপশ্যনটোত ক্লিক কৰক। এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা আহি যাব আপোনালোকৰ মোবাইলত। এনেকুৱা আহি যাব। পিছত আপুনি কি কৰিব লাগিব, ইয়াত স্ক্ৰল ডাউন কৰি তলপিনে আহি যাব লাগিব। তলপিনে আহি পেলাই ইয়াত এটা অপশ্যন আছে, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন নামৰ এটা অপশ্যন আছে। এইটো চাওক, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন নামৰ এটা অপশ্যন আছে, এই অপশ্যনটোত ক্লিক কৰিব। বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, এই অপশ্যনত ক্লিক কৰা দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহি যাব। পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে আহি পেলাই ইয়াত আপোনাৰ ৱাল চিলেক্ট নামৰ এটা খালী ঠাই আছে, এইটো চাওক, ৱাল চিলেক্ট নামৰ এটা খালী ঠাই আছে। চিলেক্ট নামৰ এটা খালী ঠাই আছে, আৰু ইয়াত ৱাল চিলেক্ট নামৰ খালী ঠাই যিটো আছে সেইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ আহি গৈছে আপোনাৰ যিটো, এতিয়া আপোনাৰ যোনটো ষ্টেট হয় সেইটো বিচাৰি লৈ পেলাই চিলেক্ট কৰি দিব। আপোনাৰ ষ্টেট কোনটো সেইটোতো মই নাজানো, আপোনাৰ ষ্টেটটো বিচাৰি লৈ পেলাই চিলেক্ট কৰি দিব। মোৰ ষ্টেটটো আসাম, এতিয়া মই আসামটো চিলেক্ট কৰি লওঁ। আসামটো চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত স্ক্ৰল ডাউন কৰি তলপিনে আহি যাম। তলপিনে আহি পেলাই ইয়াত আৰু এটা অপশ্যন আহি গৈছে, চিলেক্ট নামৰ আৰু এটা অপশ্যন আহি গৈছে। এইটো চাওক, আৰু এটা অপশ্যন আহি গৈছে। এই চিলেক্ট নামৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ যিটো
ইয়াত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো বিচাৰি লৈ পেলাই চিলেক্ট কৰি দিব আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো সেইটো বিচাৰি লৈ পেলাই চিলেক্ট কৰি দিব মইতো নগাঁও ডিষ্ট্ৰিক্টৰ এইটো নগাঁও ইয়াত আহি গৈছে চাওক নগাঁও ইয়াত আহি গৈছে নগাঁওটো মই চিলেক্ট কৰি দিছোঁ চিলেক্ট কৰি দিয়াৰ পাছত এনেকুৱা লোডিং হ'ব পেজটো লোডিং হোৱাৰ পিছত এনেকুৱা আহি যাব পিছত আপোনাৰ আৰু এটা চিলেক্ট নামৰ অপশ্যন আহি গৈছে এইটো চাওক এই চিলেক্ট নামৰ অপশ্যনটো আকৌ এবাৰ ক্লিক কৰি পেলাই আপোনাৰ যিটো ইয়াত আপোনাৰ ব্লক কোনটো সেইটো বিচাৰি লৈ পেলাই চিলেক্ট কৰিব লাগিব ইয়াত আপোনাৰ ব্লক কোনটো ব্লকৰ নাম কেইটা বিচাৰি লৈ পেলাই আপোনাৰ ব্লকৰ নাম কোনটো সেইটো বিচাৰি পেলাই চিলেক্ট কৰি দিব আপোনাৰ ব্লক কোনটো সেইটো এতিয়া ব্লকটো চিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনাৰ আৰু এটা পেজটো লোডিং খাই আছে পিছত আৰু এটা অপশ্যন আহি যাব চিলেক্টৰ ইয়াত চাওক আৰু এটা অপশ্যন আহি গৈছে চিলেক্ট নামৰ আৰু এটা অপশ্যন আহিছে এই চিলেক্টটোত ক্লিক কৰি পেলাই আপোনাৰ যেটো এতিয়া আপোনাৰ পঞ্চায়ত কোনটো সেইটো পঞ্চায়তৰ নাম বিচাৰি লৈ পেলাই চিলেক্ট কৰি দিব আপোনাৰ পঞ্চায়তটো কোনটো সেইটো পঞ্চায়তৰ নামটো উলিয়াই পেলাই চিলেক্ট কৰি দিব পঞ্চায়তটো চিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত আৰু এটা অপশ্যন আহি গৈছে চিলেক্ট নামৰ এই চিলেক্ট নামৰ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো এটা আপোনাৰ আহি গৈছে কোনটো চনৰ আপোনাৰ ডিটেইলছ মানে কোনটো চনৰ লিষ্ট লাগে আপোনাৰ হেতু চুজ কৰিবলৈ কৈ আছে আপোনাৰ কোনটো লাগে হেতু ক'ব আপোনাৰ কোনটো এটা আপোনাৰ লেটেষ্ট যুগৰ লিষ্ট লাগে নে ওল্ড যুগৰ লিষ্ট লাগে নিউ যুগৰ লিষ্ট লাগে নে ওল্ড যুগৰ এটা আপোনাৰ চনটো বিচাৰি লৈ পেলাই সিলেক্ট কৰি দিব মোৰটো 2024 2025 হেকিটা লিষ্ট লাগিব 2024 2025 লিষ্ট লাগিব এতিয়া মই 2024 আৰু 2025 যেটো অপচন আছে হেতু টিক মাৰ্ক কৰি দি আছো হেতু টিক মাৰ্ক কৰি দিব আপোনালোকে হেতুত ক্লিক কৰি আপোনালোকেও টিক মাৰ্ক কৰি দিব ইয়াতে পৰা প্ৰসেসটো চলি আছে আৰু আপোনাৰ লেটেষ্ট আপোনাৰ কিস্তিটো হুমাইছে না নাই হেতু চাবলৈ হলে আপোনাৰ ৰেটু সিলেক্ট কৰিব লাগিব 2024 2025 ৰ ভিতৰতে সিলেক্ট কৰিব লাগিব নহলে আপোনাৰ লেটেষ্ট কিস্তিৰ নিউজটো নাপাই লেটেষ্ট কিস্তিৰ লিষ্টটো নাপাই এতিয়া আপোনাৰ লেটেষ্ট কিস্তিৰ নিউজটো মানে 2 নম্বৰ কিস্তিটো আপোনাৰ দেখি চাবলৈ হলে এতিয়া আপোনাৰ এটো সিলেক্ট কৰিব লাগিব 2024 25 টো সিলেক্ট কৰিব লাগিব এতিয়া আপুনি 2024 25 টো সিলেক্ট কৰি লব 2024 25 সিলেক্ট কৰাৰ লগে লগে এটা আপোনাৰ আৰু এটা অপচন আহি গৈছে সিলেক্ট নম্বৰ ইয়াৰ অপচনত ক্লিক কৰি দিব ক্লিক কৰি লিয়াৰ লগে লগে ইয়াত চাওক আপোনাৰ ইম্পৰ্টেন্ট কোনটো আপুনি কিহৰ কাৰণে আহিছে ইয়াত মানে আপোনাৰ সৰকাৰি ঘৰৰ লিষ্টটো চাবৰ কাৰণে আহিছে এটা আপোনাৰ ইম্পৰ্টেন্ট কোনটো সৰকাৰি ঘৰটো ইম্পৰ্টেন্ট এই কাৰণে আপুনি প্ৰথম নম্বৰ যেটো অপচন আছে এই অপচনটো সিলেক্ট কৰিব লাগিব আপোনাৰ ঘৰৰ কাৰণে আহিছে ঘৰৰ লিষ্টটো চাবলৈ কাৰণে আহিছে লেটেষ্ট ঘৰৰ লিষ্টটো চাবলৈ কাৰণে আহিছে আপুনি এতিয়া আপোনাৰ এটো প্ৰথমৰ যেটো অপচন আছে এই অপচনটো সিলেক্ট কৰিব লাগিব এটা আপোনাৰ টিক মাৰ্ক কৰি দিব প্ৰথম নম্বৰ অপচন আছে হেতু টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰি দিয়াৰ লগে লগে পেজটো এনেকুৱা লোডিং হ'ব পিছত আপোনাৰ আহি যাব এনেকৈ এতিয়া আপোনাৰ সম্পূৰ্ণ প্ৰসেস কমপ্লিট হৈ গৈছে এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে আৰ পিছত এটা আপোনাৰ ইজি এটা একদম ইজি আপোনাৰ এটা টাস্ক হৈ দিব ইয়াত মানে একদম ইজি এটা অংক দিব এই অংকটো কৰিব লাগিব হিসাব কৰি এটা আপোনাৰ 70 ৰ পৰা 50 মাইনাস কৰিলে কিমান থাকিব এই আনসাৰটোত বহাই দিবলৈ কৈ আছে এই ক্যালকুলেটৰত বহাই দিবলৈ কৈ আছে 70 ৰ পৰা 50 মাইনাস কৰিলে কিমান হ'ব এটোত ক্লিক কৰি আপোনালোকৰ বহাই দিবলৈ কৈ আছে এতিয়া আপুনি আনসাৰটো বহাবলৈ হলে ইয়াত আপোনাৰ এটো খালি ঠাইত ক্লিক কৰিব লাগিব এই খালি ঠাইটোত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ এনেকৈ লিখাৰ অপচন আহি যাব পিছত আপোনাৰ আনসাৰ কোনটো হেতু বহাই দিব আনসাৰটো বহাৱাৰ লগে লগে ইয়াত আপোনাৰ সাবমিট এটা অপচন আছে সেই সাবমিট অপচনটোত ক্লিক কৰিব এতিয়া আপোনাৰ সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা হৈ যাব পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহি যাব তলপিনে পেলাই ইয়াত আপোনাৰ বহুত কেইটা অপচন দেখা পাব ইয়াত আপোনাৰ আহি গৈছে ডাউনলোড এক্সেল আৰু ডাউনলোড পিডিএফ মানে আপোনাৰ যে কেইটা সৰকাৰি ঘৰৰ লিষ্ট আছে ইয়াত তলপিনে আহি গৈছে এই লিষ্টটো যদি ডাউনলোড কৰিব বিচাৰে আপোনাৰ ডাউনলোড কৰি সেভ কৰিব বিচাৰে আপোনাৰ গ্যালাৰীত সেভ কৰিব বিচাৰে তেতিয়া আপুনি ইয়াত ডাউনলোড পিডিএফটোত ক্লিক কৰি আপুনি যদি সেভ কৰিব বিচাৰে ইয়াত সেভ কৰিব পাৰিব আৰু ডাউনলোড এক্সেলত ক্লিক কৰি আপোনাক সেভ কৰিব কম্পিউটাৰৰ সহায়ত বা আপোনাৰ ল্যাপটপৰ সহায়ত চাব পাৰিব এতিয়া আপুনি কি কৰিব বিচাৰে ইয়াত কৰিব পাৰিব আৰু ইয়াত মই তলপিনে দেখাই আছো আপোনাৰ যেটো ফাৰ্ষ্ট
আপোনাৰ যিটো ঘৰৰ ফাৰ্ষ্ট কিস্তিৰ লিষ্ট আছে সেইকেইটাও আহিব পাৰে ইয়াত, আপোনাৰ ছেকেণ্ড কিস্তিৰ লিষ্ট আছে সেইকেইটাও আহিব পাৰে, দুয়োটা মিক্সিং আছে ইয়াত, আপুনি চাই ল'ব আপোনাৰ কোনটো। ইয়াত আপুনি চাব বহুতকেইটা মানুহৰ নাম আহি গৈছে। ইয়াত আপুনি স্ক্ৰল কৰি তলপিনে আহিব, তলপিনে আহি পেলাই ইয়াত চাব এটা, এতিয়া যিটো কালা দাগ আছে এই দাগটোত টেপ কৰি ৰাখিব, মানে প্ৰেছ কৰি ৰাখি পেলাই ইয়াত আপুনি ক্লিক কৰি দিব, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এনেকুৱা আহি যাব। পিছত আকৌ এবাৰ এই কালা দাগটোত প্ৰেছ কৰি পেলাই ইয়াত ক্লিক কৰি দিব। ক্লিক কৰিলে পিছত আপোনালোকৰ আকৌ এনেকুৱা আহি যাব। পিছত আপোনালোকে ইয়াত চাব পাৰিব কেইজন মানুহৰ এক কিস্তিত সোমাইছে ঘৰৰ টকা আৰু কেইজন মানুহৰ দুই কিস্তিত সোমাইছে, কেইজন মানুহৰ প্ৰথম কিস্তিত টকা সোমাই গৈছে, কেইজন মানুহৰ ছেকেণ্ড কিস্তিত টকা সোমাইছে। ইয়াত আপুনি এনেকৈ চাব পাৰিব। ইয়াত আপুনি এইটো মানুহৰ চাব, এইটো আপোনাৰ 13 তাৰিখ মাৰ্চ 2024 এক কিস্তি দুই নম্বৰ কিস্তিত আপোনাৰ এই মানুহটোৰ টকা সোমাই গ'ল ছাকচেছফুলি। এতিয়া আপোনাৰ 12 তাৰিখ 9 মাৰ্চ মানে 13 তাৰিখ 9 মাৰ্চ 2024 ছেকেণ্ড কিস্তিত এই মানুহটোৰ টকা ছাকচেছফুলি সোমাই গৈছে। এইটো চাওক, আপুনি চাব 81,250 টকা ছাকচেছফুলি সোমাই গৈছে। এই মানুহটোৰ 2 নম্বৰ কিস্তিত সোমাই গৈছে, কাৰণ এই মানুহটোৰ কাগজ পত্ৰ A to Z ছাকচেছফুলি ঠিক আছিল সেইকাৰণে। আৰু এই মানুহটোৰ চাওক, এই মানুহটোৰো ছাকচেছফুলি সোমাই গৈছে 12 তাৰিখ 9 মাৰ্চ 2024। এই মানুহটোৰো ছাকচেছফুলি সোমাই গৈছে 2 নম্বৰ কিস্তিৰ টকা। আৰু এই কেইটা মানুহৰ টকা ছাকচেছফুলি সোমোৱা নাই, কেইটামান টকা সোমাইছে আৰু এইটো 1 নম্বৰ কিস্তিত সোমোৱা নাই টকা। আৰু বহুত কেইটা মানুহৰ টকা এক নম্বৰ কিস্তিত সোমোৱা নাই। সেইকাৰণে মই কৈ আছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিজন মানুহৰ এক কিস্তিত টকা সোমোৱা নাই সেই লোকক 2 কিস্তিত টকা সোমাই দিব, কাগজ পত্ৰটো ভালকৈ ঠিক থাকিলে।